কেলকুলেটৰ এণ্ড মাল্টিপ্লিকেশ্যন আপুনি হ'ব পাৰে এটা কেলকুলেটৰ। এইখন ভিডিঅ' চোৱাৰ পিছত এইখন ভিডিঅ' আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাই আছে, মোৰ চেনেলখন এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক আৰু কাষৰ বেল আইকনটি বজাই দিয়ক যাতে মই আপলোড কৰা ভিডিঅ'সমূহ আপোনালোকে সকলোৰ আগত চাব পাৰে। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 100ৰ ওচৰে পাজৰে থকা সংখ্যাকেইটা যেনে 91, 92, 93, 94, 95 etc. যদি আমি 93 আৰু 97 পূৰণ কৰোঁ তেনেহ'লে তো এইটো 100ৰ পৰা কিমান কম আছে? 7 কম আছে। এইটো 100ৰ পৰা কিমান কম আছে? 3 কম আছে। তো এইটো সৰ্বমুঠ 100ৰ পৰা কিমান কম আছে? এইটো 10 কম আছে। তাহলে কিমান হ'ব? 90। আর এই দুটা পূরণ করিলে কি হ'ব? 3 7 গুণ 21 হয়ে গেল আমার মাল্টিপ্লাই। কি ধুনিয়া মাল্টিপ্লাই, ক্যালকুলেটরকে আগত কৰিব পৰা এটা টিক্স। আপোনালোকে পাহৰিয়ে যাব ক্যালকুলেটৰৰ কথা। এতিয়া আমি যাওঁ পিছৰ মাল্টিপ্লাইলৈ। এতিয়া আমি 98, 94 এইটো 100ৰ পৰা কিমান কম আছে? 2 কম আছে। এইটো 100ৰ পৰা কিমান কম আছে? 6 কম আছে। এই দুটা মিলি কিমান হ'ব? 8। আৰু 100ৰ পৰা সৰ্বমুঠ কিমান কম আছে? 100ৰ পৰা সৰ্বমুঠ কম আছে 8। তেনেহ'লে কিমান হ'ব? 92। তো 6 দুগুণে কিমান হ'ব? 12 হৈ গ'ল মাল্টিপ্লাই। আৰু সাপোজ 95 আৰু 95 তো পূৰণ কৰিলে কিমান হ'ব? এইটো 100ৰ পৰা কিমান কম আছে? 5 কম আছে। এইটো 100ৰ পৰা কিমান কম আছে? 5 কম আছে। তো সৰ্বমুঠ 100ৰ পৰা কিমান কম থাকিল? 10 কম থাকিল। তেনেহ'লে কিমান হ'ব? ইয়াতে 10 কম হ'লে 90 হ'ব। আৰু 5 আৰু 5 গুণ কিমান হ'ব? 25 হৈ গ'ল আমাৰ মাল্টিপ্লাই। ইমান ধুনীয়া মাল্টিপ্লাই। 100ৰ ওচৰে পাজৰে থকা সংখ্যা যেনে 101, 102, 103, 104। এতিয়া আমি পূৰণ কৰোঁ 103, 104। তো এতিয়া আমি আগৰ নিচিনাই এইটো কিমান আছে? 100তকৈ কিমান বেছি আছে? 3 বেছি আছে। 100তকৈ কিমান বেছি আছে? 4 বেছি আছে। তেনেহ'লে সৰ্বমুঠ কিমান বেছি? 100তকৈ বেছি 7। তো কিমান হ'ব? 107 আৰু 4 দুগুণে 12 হৈ গ'ল মাল্টিপ্লাই। পিছৰ অংকলৈ আহোঁ। এতিয়া 105 সাপোজ 104। তো এইটো 100ৰ পৰা কিমান বেছি আছে? 5 বেছি আছে। এইটো 100ৰ পৰা কিমান বেছি আছে? 4 বেছি আছে। তো এইটো 100ৰ পৰা 5 বেছি আছে। এইটো 100ৰ পৰা 4 বেছি আছে। তাহলে সৰ্বমুঠ কিমান বেছি আছে? 100ৰ পৰা 100তকৈ 9 বেছি আছে। গতিকে আমি ইয়াতে 109 আৰু 4 9 5 আৰু 4 পূৰণ কৰিলে কিমান হ'ব? 20 হ'ব। হৈ গ'ল মাল্টিপ্লাই। এতিয়া 107 আৰু 103 এইটো পূৰণ কৰিলে কিমান হ'ব? তো এইটো 100তকৈ কিমান বেছি আছে? 7 বেছি আছে। এতিয়া 100তকৈ কিমান বেছি আছে? 3 বেছি আছে। তো 100তকৈ কিমান বেছি আছে? যোগ কৰিলে 10 হ'ব। 100তকৈ 10 বেছি আছে। তো এতেকে আমাৰ হৈ গ'ল 110 আৰু 7 3 গুণ কিমান হ'ব? 21 হৈ গ'ল মাল্টিপ্লাই। হেল্ল' বন্ধু-বান্ধৱীসকল, যদিও মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰি দিয়ক যিসকল বন্ধু-বান্ধৱীয়ে মোৰ ভিডিঅ'বোৰ এতিয়ালৈকে চাব পৰা নাই। থেংক ইউ।